আমাৰ অহা 11 আৰু 12 তাৰিখে আমি যিবিলাক আগতে এফিডেভিট দিছিল অৰুণোদয় তেওঁলোকৰ আমি অৰুণোদয় আৰম্ভ কৰিম। তাৰ পিছত মাইক্ৰ ফাইনেন্সত যিবিলাকে লোন লৈছিল 25,000 টকালৈকে তেওঁলোকৰ লোন আমি বেংকত জমা দিলোঁ। 16 তাৰিখে আমি তেওঁলোকক এনঅ'চি দিম। তাৰ পিছত আমি 50,000 টকালৈকে কৰিম। প্ৰথম অৱস্থাত আমি 25,000 টকালৈকে আমি লোন ঘূৰাই দিলোঁ, আপোনালোকক এনঅ'চি দিম। আৰু 13 তাৰিখে আমি ক্লাছ 9ত পঢ়া ষ্টুডেণ্টক আমি চাইকেলৰো ব্যৱস্থা কৰিম। ডিচেম্বৰ মাহত যিমান মানুহে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই, হাত দাঙকচোন কাৰ কাৰ ৰেচন কাৰ্ড নাই। আচ্ছা, ডিচি ক'ত গ'ল? বিদ্যুৎ ডিচি ৰ'ব, আপোনালোকে হাতবোৰ আকৌ দাঙিব হা। অলপ ডিচিৰ সন্মুখত দঙাই দিওঁ, তেতিয়া ভাল হ'ব নহয় জানো? সেইফালেও চাব লাগিব। কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত দাঙক। ঠিক আছে, আমাৰ হাতত ৰেচন কাৰ্ড বহুত আছে। কাৰ কাৰ বাস্কা জিলাৰ ঘৰত ৰেচন কাৰ্ড, তামুলপুৰ জিলাত কাৰ কাৰ ৰেচন কাৰ্ড নাই, চবৰ এপ্লিকেশ্যন ল'লে হ'ল। মই স্পেচিয়েল কোটা দি দিম, ইয়াতে চবেই যাতে ৰেচন কাৰ্ড পায়। আৰু তেনেকে বাস্কাটো উৰ্খাওদা ইউজিদা নাই, কাতিৰাম ভাই আৰু প্ৰমোদ ইউজিদা আপুনিও বাস্কাত কৈ দিব যাৰ যাৰ ৰেচন কাৰ্ড নাই হাত দাঙিলে হ'ল। ডিচেম্বৰৰ ভিতৰত আমি সকলোকে ৰেচন কাৰ্ডখিনি দিয়াই দিম। ঠিক আছে, হ'ব। আৰু তাৰ পিছত আকৌ দ্বিতীয় পৰ্যায়ত অৰুণোদয় ওলাব, তেতিয়া বাইদেউকেইটাক দিম আৰু। হ'ব নে এতিয়াই লাগে? এতিয়াই লাগে? ঠিক আছে, ৰক মই চেষ্টা কৰোঁ। কিমানে অৰুণোদয় পোৱা নাই হাত দাংচোন? ঠিক আছে, 11 আৰু 12 তাৰিখে হাত অলপ কমি যাব, তাৰ পিছত বাকীখিনিক দিয়াৰ ব্যৱস্থা কৰিম। হ'ব। আৰু আমাৰ ইয়াৰ লগত আৰু এটা ভাল আঁচনি আহি আছে। আমাৰ ডেকা ল'ৰাবিলাকৰ কাৰণে লোনৰ অলৰেডি কম্পিউটাৰত নাম লৈ আছে, গতিকে ডেকা ল'ৰাবিলাকে লোনৰ কাৰণে নাম দিলেই হ'ল। আৰু আমাৰ আই মাতৃসকল যিসকল আত্মসহায়ক গোটত আছে তেওঁলোকেও 10-10 হাজাৰ টকা পাব কাম কৰাৰ কাৰণে। যিমান গ্ৰুপত মহিলা আছে, কিমান আছে চাওঁ হাত দাঙক। হে ভগৱান, ইমান পইচা মই ক'ত পাম এতিয়া? সঁচাই আছে না? চবে গ্ৰুপত মেম্বাৰ, তে মই ইমান টকা ক'ত পাম এতিয়া? ঠিক আছে, তথাপিতো কষ্ট কৰিব লাগিব। এই বাইদেউক দিবই লাগিব যেনেকে নহওক, তাই উঠি আছে বেচেৰি, তোকো লাগিব। ঠিক আছে, ডিচেম্বৰ নৱেম্বৰ মাহত ফৰ্ম আহিব। আমাৰ সখী বাইদেউসকলে ফৰ্ম দিব, সকলোৱে ফৰ্মটো ফিল আপ কৰিব। কৰিলে আমি গ্ৰুপৰ মেম্বাৰবিলাকক 10,000 টকা দিম কিবা কিবি ব্যৱসায় কৰাৰ কাৰণে। আৰু যদি ভাল ব্যৱসায় কৰে পিছত মই আৰু টকা দিম। হ'ব? গতিকে আপোনালোকে আৰু ডেকা ল'ৰাখিনি আৰু এটা মই ভাল খবৰ দি থৈ যাওঁ। 7 তাৰিখে পুলিচৰ 6,000 চাকৰি ওলাব, গতিকে চবে দৌৰা দৌৰি যাতে আৰম্ভ কৰি দিয়ে। ঠিক আছে, আকৌ যোৱাবাৰ তামুলপুৰ বাস্কাৰ বহুত ল'ৰাই পুলিচত চাকৰি পাইছে। এইবাৰো চেষ্টা কৰিলে এইবাৰো আকৌ চাকৰি পাব। ঠিক আছে।